গুপ্তাং ফ্ৰেণ্ডছ আহোম ছোৱালী সীমা চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি তাঁত লগাবলৈ লৈছোঁ। চাদৰ কেনেকৈ লগাওঁ আপোনালোকক দেখুৱাই গৈ থাকিম। স্কিপ নকৰাকৈ চাই গৈ থাকিব। এয়া বেগুনীয়া ৰঙৰ আঁচু লৈ লৈছোঁ। 30ডাল লৈছোঁ, 30 কাঠি। আমি তিনিও জা-জলি আজি লগ খাই লৈছোঁ। আজি কিহে পায়, আমাৰ নিজৰ শাহুমা আৰু শাহুমা আছে বাৰু, দুজনী শাহুমা, আমি তিনিজনী জা-জলিয়ে আজি পূৰা তাঁত লগাত ব্যস্ত। এয়া এগৰাকীয়ে দেখিছেই বাতি কৰিছে, এগৰাকীয়ে কেমেৰা ধৰিছোঁ, এগৰাকীয়ে নি আছে থ'বলৈ। মজা আৰু আজিৰ দিনটো। চাদৰ কেইখন বাৰু মোৰেই হয়, 8খন লগাইছোঁ। কেনেকুৱা লাগে আপোনালোকে জনাব আঁচুটোৰ সৈতে। চাদৰ ৰংটো ধুনীয়া আকৌ ন। এইগৰাকীয়ে থ'বলৈ আহিছে সূতা, এয়া থৈছে। থোৱাৰ ষ্টাইলটো দেখুৱাই দিছোঁ আপোনালোকক। আপোনালোকে নলগোৱা মানুহ কোনোবা আছে যদি এনেকৈ লগাই শিকি ল'ব পাৰিব। লগাই লৈছোঁ মহুৱা, ইয়াত আপোনালোকৰ বাবেও উপকাৰী হ'ব। এয়া ববিনটোকে উঠাই লৈ গৈছোঁ, ইয়াতে নিচিঙি একেবাৰে শেষত ছিঙিম বুলি লৈ লৈছোঁ। এনেকৈ তাত ছিগিলে মানে সুবিধাও হয়, এনেকৈ ববিনটো উঠাই লৈ গ'লে। নহ'লে ইয়াতে ছিঙি যদি যোৰা দিওঁ, সেয়াৰ পৰা আকৌ টানি টানি ববিনটোত ভৰা হয় সূতা। যিহেতু দুডলীয়া থৈছিলোঁ লাষ্টত, এতিয়া দুডলীয়াকৈ ছিঙি থ'ব লাগিব। এয়া টানি হৈ গ'ল। আমি এতিয়া চিম মাৰি আৰু ডাং মাৰি লৈ লৈছোঁ। ৰাঁচ ভৰাব লাগে। লেকচাৰ মাৰি থাকোঁতে ৰাঁচ ভৰাই থকা আপোনালোকক দেখুৱাব নহ'লে। এয়া চলাই চলাই আমি ইমান দূৰ পালোহি চাওক। ইমানখিনি পোৱাৰ পিছতহে আকৌ মোবাইলটো ক'ত গ'ল বুলি বিচাৰি ভিডিঅ'টো কৰিলোঁ। চাদৰ ৰংটো মেচিং হৈছে নে নাই আপোনালোকে জনাবচোন। বেগুনীয়া দিছোঁ, কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট সহায় জনালে গম পাম। জা-জলি কেইজনীয়ে লাগি দিছে আৰু দেই। এইয়া চাওক, মেলি ল'লোঁ, ইমান ধুনীয়াকৈ মেল খালে আৰু ধুনীয়াকৈ আহিলে। ৰ'দ দিলেতো আজি প্ৰায় টানকৈ কাণত দিয়াডাল লৈ ল'লোঁ। বহুত সোনকালে চলাই এটালোঁ। 8টা বজাত মানত লৈছিলোঁহে, 1-1:30মান বজাত শেষেই হ'ল। মেগী খালোঁ, এনজয় কৰিলোঁ আজিৰ দিনটোত। তাতে তিনিজনী জা-জলিও লগ খালোঁ, ভাল লাগিলে আজিৰ দিনটোত। তাত লগাইও ভাল লাগিল। আজিৰ দিনটো আপোনালোকৰ কাৰণেও শুভ হওক। আমাৰ দিনটো ভালে কুশলে গ'ল বাৰু আজি। তাত নুৰিয়াওঁতে সমানে নুৰিয়াব লাগে দুইজনীয়ে, নহ'লে আগা পিছা হ'লে খহি যায়, বেয়া হয় নুৰিয়াবলৈ। আমি দুজনী প্ৰায় নুৰিয়াওঁ, আজিকালি অভ্যাসেই হৈ গৈছে। আমি দুজনীয়ে নুৰিয়াই পাৰোঁগৈ আৰু। ইয়াতে নুৰিয়াওঁতে আঁচুৰ ছাইডটো খহি গ'লে খুব বেয়া হয়। তাঁতখন ব'বলৈও বেয়া লাগে, তুলিবলৈও বেয়া লাগে। তোলোতে বহুত কষ্ট হয়, সেইকাৰণে ভালকৈ চাই মেলি নুৰিয়ালে ভাল আৰু। তেনেকৈ নুৰিয়ালে তোলোতে বহুত সুবিধা হয়। নহ'লে এনেকৈ খহাই যদি নুৰিয়াওঁ হয়, তোলোতে টানি টাইট কৰি নুৰিয়াব লাগে, বহুতখিনি কষ্ট হয়। সেইটো কাৰণে আমি দুজনীয়ে প্ৰায় নুৰিয়াওঁ মিলাই। নুৰিয়াই আহি শেষ পৰ্যায় আৰু, শেষ হ'লগৈ আৰু নুৰিয়াই। চল খাব বুলি বহুত ভয় খাইছিলোঁ, তাঁতখন চল নেখালে। থেংক ইউ। আকৌ আপোনালোকৰ মাজলৈ আহি আছোঁ অন্য এটা ভিডিঅ' লৈ। আপোনালোকে ভিডিঅ'টো চাই ভাল পালে নিশ্চয়কৈ ক'ব, মই আকৌ তোলাৰ ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াম। আজিলৈ ইয়াতে সামৰিছোঁ, বাই বাই।